আছে কিয় যোগদান কৰিলে তাৰমানে 1 নম্বৰত মোৰ সমষ্টিৰ ৰাইজৰ যিটো আকাংক্ষা সেইটো ছাত্ৰতে মই যোগদান কৰা হ'ল কাৰণ মই বিৰোধী দলত থাকি মাত্ৰ MCLA LED ফাণ্ডৰ মই 50 লাখ টকা পাবলৈ সক্ষম হৈছিলোঁ কিন্তু চৰকাৰী পক্ষৰ যিবিলাক MCLA এওঁলোকে কিন্তু 10 কোটিলৈকে পাইছে মই ভাবিছোঁ আৰু 2 নম্বৰত আমাৰ BPF দলৰ যিখিনি কৰ্মী মৰ্যাদা পাব লাগে সেইখিনি কৰ্মমৰ্যাদা মই নাই পোৱা বুলি অনুভৱ কৰিছোঁ কাৰণ ইয়াতে আমাৰ যিখিনি আমাৰ কৰ্মীকৰ্তা মই নিজেই দিনে নিশাই খাই নাখায় আৰু মোৰ লগত মোৰ কিছুমান ভাইটি বন্ধুসকলে জান প্ৰাণ দি মানে খাটিছিলে কিন্তু তেওঁলোকক তেনেকুৱা ধৰণৰ কৰ্মী মৰ্যাদা দিয়াটো মই দেখা নাপালোঁ মই নিজেও কেন্দ্ৰীয় কমিটিৰ যুৱ কেন্দ্ৰীয় কমিটিৰ সভাপতি হৈ যিখিনি মই কাম কৰাৰ সুযোগ আৰু কৰ্মী মৰ্যাদা পাবলৈ মই পাবলৈ সক্ষম হোৱা নাই বুলি ভাবিছোঁ আপোনাক অৱহেলাৰ দৃষ্টিৰে চাইছিল নেকি হাগ্ৰামা মহিলাৰ অৱহেলা কৰিবলৈ যদি কওঁ তেতিয়াহ'লে ইয়াতে মই ষ্টেণ্ডিং MCLA লগতে মই কেন্দ্ৰীয় কমিটিৰ ইউথৰ সভাপতি মই ইয়াতে ষ্টেণ্ডি থকাৰ স্বত্তেও ইয়াতে স্পেচিয়েল টীম এটা বনাই দিছে এওঁ নিজাববীয়াকৈ যিটো কমিটি আমাৰ ইয়াতে জিলা কমিটি আছে ব্লক কমিটি আছে প্ৰাইমাৰীবোৰ আছে কোনো কনচাল্ট নকৰাকৈ ডাইৰেক্ট ইনচাৰ্জ এজন দি পঠাইছিলে আৰু ইয়াতে আমাৰ কিছু তেওঁৰ পোহনীয়া টাইপৰ বুলি ক'ব লাগিব তেওঁলোকে মানে প্ৰাধান্য কৰিছে আমিতো পুৰাণা আপোনালোকে জানে মই যিখিনি মোৰ সক্ষম হৈছে জানে প্ৰাণে মই দিনে ৰাতি মই BTP কাটিছিলোঁ আপোনালোকে নিশ্চয় বিশ্বাস কৰা নাছিল কথাটো কিন্তু মই আজি BPF দল ত্যাগ কৰিব লগা মানে বাধ্য হৈ গৈছোঁ আৰু BPF দলে আপোনাক EM দিব নেকি আজি যে আপুনি যোগদান কৰিছে এইটো অৱশ্যে নৈ কৰিব নোৱাৰি মই এইটো আশা কৰিছোঁ বাকী সময়মতে দেখা যাব নাই মই তেনেকুৱা ধৰণৰ কোনো দৃষ্টি বা নাই আপোনাৰ লগত কিমানজন যোগদান কৰিছে আজি BPF আজি মোটামুটি মথন কৰি হালবাৰীৰ পৰা মোটামুটি প্ৰায় 3000 আগলৈ আৰু কৰিব আশা আছে হয়তো মোৰ লগত জইনিং কৰিছে যদি মৰি বুলি ক'ব লাগিব BPF সৈন্য এইটো ৰাইজৰ ওপৰত মইতো এইটো আশা কৰিছোঁ তেনেকুৱা ধৰণৰ এটা সম্ভাৱনা আছে নৈ কৰিব নোৱাৰোঁ সুবিধা বুলি ক'লে আজি কি সুবিধা আছে সুবিধাটো আমাৰ প্ৰথম যেতিয়া মানে চৰকাৰ গঠন কৰাৰ মানে হৰ্চ ট্ৰেডিঙৰ যিটো পৰ্যায় আছিলে তেতিয়া আছিলে এতিয়াতো নাই বিসম্বাদ বুলি তেনেকুৱা ধৰণৰ ক'ব নোৱাৰি কিন্তু মই এটা কথা চিয়'ৰ ক'ব পাৰোঁ ইয়াতে কৰ্মী মৰ্যাদাটো নাই গণতন্ত্ৰ বোলাটো অলপ বেছি মেইনটেইন হোৱা নাই ইয়াত ধনতন্ত্ৰ প্ৰথাই বেছি চলাই দেখা পাইছোঁ কাৰণ মই ষ্টেণ্ডিং MCLA থাকাতে ইয়াতে FC মানে কি এইটো নমিনি MCLA হিচাপে ফাইনেন্স এটা দি পঠাইছে আপোনালোকে গম পাইছে চাগে জয়ক টিকেট দিয়া নিদিয়ে বুলি তেওঁলোকে মানে প্ৰচাৰো কৰি আছে খৰচাও কৰি আছে এতিয়া মইতো দুখীৰাম ভাই মোৰ পইচা নাই এতিয়া ধনতন্ত্ৰবিলাকক মানে যিবিলাক ধনমান এইবিলাকক মানে গুৰুত্ব বেছি দি আছে তাতো মই ক'ম ইয়াতে গণতন্ত্ৰ নহয় ধনতন্ত্ৰই চলি আছে এইটো নৈ কৰিব নোৱাৰি এইটো যাৰ কথা মই তেনেকুৱা ধৰণৰ মোৰ লগত ভাবি মই হোৱা নাই এইখিনিয়ে ধন্যবাদ নাই মই ৰাইজৰ সেৱা কৰিম মই যিটো ৰাইজৰ আকাংক্ষাত মই BPF দলত যোগদান কৰিছোঁ মই সেইটো প্ৰয়াস কৰিম পৰিপূৰ্ণ কৰাৰ কাৰণে ধন্যবাদ নিশ্চয় কৰিব এতিয়াতো কৰ্মী মৰ্যাদা যদি নাপায় কোনে থাকিব আত্মসন্মানতে নাম্বাৰ 1 বিচাৰিব তাৰপিছতে দলীয় কথাটো কৰিব যিটো দলত আত্মসন্মান নাথাকে কৰ্মী মৰ্যাদা নাপায় কোনে থাকিব ভাই লাহে লাহেতো চিন্তা কৰিব আৰু ধন্যবাদ হ'ল সেইখিনি নমস্কাৰ মই ডক্টৰ প্ৰতিভা পাছাৰী আগৰৱাল IVF স্পেচিয়েলিষ্ট এট Apollo Fertility গুৱাহাটী মই জনাব বিচাৰিছোঁ যে মই কোকৰাঝাৰ Apollo ডায়েগনষ্টিকত 23 মাৰ্চত আহি আছোঁ দুপৰীয়া 12টা বজাৰ পৰা এটা বিনামূলীয়া নিসন্তানতা কেম্প লৈ পেলাই যাৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে নিসন্তানতা প্ৰব্লেম আছে আহি পেলাই মোৰ লগত আলোচনা কৰি পেলাই চিকিৎসা কৰিব পাৰে আপোনালোকে বুকিঙৰ কাৰণে কল কৰিব পাৰে 8135834710 নম্বৰত আকৌ একবাৰ কৈছোঁ 8135834710 ফোন নম্বৰত কল কৰি পেলাই আপোনালোকে আপোনালোকৰ এপইণ্টমেণ্টটো বুক কৰিব পাৰে ধন্যবাদ